হেল্ল' এভৰিৱান, আপোনালোকে ৰাতি সাজটো বনালেনে? মই হ'লে বনাই আছোঁ দেই। এয়া ভেদাইলতা, নৰসিংহ, মানিমুনি এইবিলাক যোগাৰ কৰি দিছিলে মিষ্টাৰে দিনতে। মই নবনালোঁ। এয়া অকণমানি মুৰ্গী পোৱালি এটাও ঠিক কৰি দিছিলে বনাবৰ কাৰণে। ভেদাইলতাখিনি পিচি লৈ মই বেলেগকৈ সিজাই আছোঁ। লগতে সৰু কুকুৰা পোৱালিটোৱে ফ্ৰাই কৰিছোঁ। তাতে আদা নহৰুখিনি মাংসতে মেৰিনেট কৰি থৈ দিছিলোঁ মই, সেইকাৰণে পিঁয়াজ দিয়ে লগতে ভাজি দিলোঁ। এইখিনি ভাজি ৰঙা হোৱাৰ পিছতে মই হেৰিখিনি দি দিম, যিখিনি মই বনাই আছোঁ। এয়া ভেদাইলতা, নৰসিংহ, মানিমুনি গোটেইখিনি পিচি পেলাই মই এক্সট্ৰাকৈ বইল কৰি আছোঁ। এইখিনি দি দিম ইয়াতে। এয়া মোৰ মাংস ফ্ৰাই হৈ গৈছে, কোমলীয়া মাংস পটককৈ হৈ গৈছে। এয়া মোৰ মানে হাত এখন অকণমান বিষ হৈ আছে বুলি মাজতে কৈছিলোঁ যে, আচলতে মোৰ শোৱাৰ খেলিমেলিৰ কাৰণেই হৈছে। মই এটা ছাইডেই শুয়ে থাকোঁ এইটো কাৰণে বিষ হৈছে। মিষ্টাৰে আজি একদম জংঘলৰ পৰা হেৰি বুটলি আনিছেগৈ, ভেদাইলতা বিচাৰি আনি মোক একদম বিষ ভাল কৰিবৰ কাৰণে এয়া যোগাৰ কৰিছে। এইখিনি মই চাকি দিছোঁ। চাকি দিলে মাংসটো খাবলৈ ভাল লাগে, নহ'লে বেছি মানে ডাঠ লাগে যে, সেইকাৰণে এনেকৈ দিছোঁ চাকি পেলাই। চাকি দিলে বহুত ভাল লাগে, পাতলা অলপমান ভাৱ হয়, খাবলৈও ধুনীয়া হয়। এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। এয়া বিষ কাটিবৰ কাৰণে এয়া বনাই দিলোঁ। এইটো নিজৰ এক্সাৰচাইজ কৰিলেই ভাল হয় আচলতে। সেয়া বনাই উঠি মই আকৌ এয়া কাপোৰ চিলাই আছোঁ। সেয়া আজিলৈ বাই।